এইবিলাকৰ জালত নপৰিব। আপুনি ইনকাম কৰি আছে, আপোনাৰ পইচা হয়। সাধাৰণ মানুহবোৰ কেনেকৈ স্কেমাৰ্ছবিলাকৰ জালত পৰে আজি আপোনালোকক লাইভ দেখুৱাব ওলাইছোঁ। এজন মানুহ যাৰ মোবাইলত কিবা আননোন এপ ইনষ্টল কৰি পেলাই গেম খেলিছিলে, মানে আনঅথৰাইজড কিবা এপ আছিলে, প্লে ষ্ট'ৰৰ পৰা নহয় বেলেগৰ পৰা ডাউনলোড কৰি পেলাই গেম কিবা খেলিছিলে। তাৰপিছত হোৱাটছএপত মেছেজ আহিব ধৰিলে। মেছেজ আহিছে দিল্লীৰ কোনোবা সলমান ভাই নামৰ, মুছলিম নাম লৈছে, মুছলিম মানুহ যিহেতু। চ' এখেতে এনে বহুত মানে দান দক্ষিণা কৰি আহিছে বা মানুহক বহুত পৰ্যায়ত সহায় কৰি আহিছে। এইটো এটা ৰেকৰ্ড আছে, ইউটিউবত ভিডিঅ' আছে, চেনেলো আছে। কিন্তু এখেতৰ নাম লৈ পেলাই ভুৱা কেনেকৈ স্কেমাৰ্ছবিলাকে কেনেকৈ সিহঁতৰ কাম চলাই আছে সেয়া আজি আপোনালোকক দেখুৱাব ওলাইছোঁ। চাওক, এখেতৰ নাম লৈ পেলাই ফোন কৰি পেলাই কৈ আছে যে 5 লাখ বা 10 লাখ 5 লাখ টকা দিয়াৰ হেৰিও দিছে, স্ক্ৰীনশ্বটো দিছে, QR খুজিছে, QR পঠোৱা হৈছে যে 5 লাখ সিহঁতে দিব। তাৰপিছত জনোৱা হৈছে ভইচ কল, কিমান বাৰ কল কৰিছে চাওক। মানুহবোৰেতো ইমান বুজি নাপায়, কল আহি আছে, সিহঁতে ৰিচিভ কৰি আছে। 5 লাখ টকাৰ লোভত সিহঁতে যি খুজি আছে তেনেকৈ কৰি আছে। আৰু শেষত গৈ পেলাই কৈছে যে 5,000 টকা এটা দিব লাগিব, দিয়াৰ পিছতহে 5 লাখ টকাটো সিহঁতে পঠাব। আৰু 5 লাখ টকা দিবৰ কাৰণে বেলেগ এটা হোৱাটছএপৰ একাউণ্ট দি পেলাই QR পঠাইছে, এইটো একাউণ্ট দি পেলাই QR পঠাইছে। আৰু পইচা যে দিছে তাৰে কিছুমান ভিডিঅ' এয়া চাওক, এইটো চাওক, ভিডিঅ' বেংকৰ ভিডিঅ', এইটো বোলে বেংকৰ পৰা মেছেজ পঠাই আছে, এইবিলাক বেংকৰ ভিডিঅ' পঠাই আছে। মানুহবিলাকক কেনেকৈ প্ৰলোভন দি পেলাই কেনেকৈ লুটা হয় আপোনালোকে চাওক। এজন সাধাৰণ মানুহ যোনে ইমানবোৰ মানে ভাবিব চিন্তা কৰিবলৈ সাহস নকৰে, সিহঁতৰ কাৰণে এইটো কেনেকুৱা এটা জাল হ'ব আপোনালোকে ভাবকচোন নিজে। এইবিলাক ভিডিঅ' টকা পইচাৰ ভিডিঅ' দেখাই পেলাই তাৰপিছত QR পঠাইছে, ইয়াতে 5,000 টকা পঠালে তাৰপিছতহে 5 লাখ টকা দিয়া হ'ব। এতিয়া আহিল আচল ৰহস্য। এইটো চাওক, QRত কি লিখা আছে, সুনীল চন অফ হীৰালাল। পইচা দি আছে মুছলিম মানুহজনে, আকৌ ইয়াত আছে এটা হিন্দু মানুহৰ নাম, মানে মুছলিম মানুহৰ নাম লৈ পেলাই কিজানি হিন্দু মানুহে এই যোনটো স্কেম চলি আছে এইটো কৰি আছে কিজানি হ'বলা। খেৰ হিন্দু মুছলিম নহয়, অন্যায়ে হয়। আৰু এনেকুৱা স্কেমাৰ্ছবিলাকৰ জালত আপুনি যাতে নপৰে সতৰ্ক হৈ থাকক। আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে মানুহবোৰ সতৰ্ক হৈ যাব পাৰে। এটা কথা সাধাৰণভাৱে আপোনালোকে সদায় মনত ৰাখিব, আপুনিও পইচা ইনকাম কৰি আছে, 10 টকা হ'লেও কৰি আছে, ময়ো কৰি আছোঁ। কি প্ৰয়োজন পৰিছে মই আপোনাক টকা দিবলৈ? কোনোবাই কাৰোবাক এনেই টকা দি দিবনে? অলপ সাধাৰণভাৱে ভাবক। এটা কথা আছে নহয়, লোভেই পাপ, পাপেই মৃত্যু। লোভ নকৰিব, এইবিলাকৰ জালত নপৰিব। আপুনি ইনকাম কৰি আছে, আপোনাৰ পইচা হয়। বেলেগে ইনকাম কৰি আছে, সেইটো তেখেতৰ পইচা হয়। কোনেও কাৰোবাক এনেই পইচা দি নিদিয়ে। চ' সতৰ্ক থাকক, সচেতন থাকক। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ।